গাইজ ৱেলকাম টু মাই চেনেল অভিজিত অসম সমূহ বন্ধু বান্ধৱীসকলক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' আজি মই আহিছোঁ মই পঢ়া শিক্ষানুষ্ঠানখনত। এই শিক্ষানুষ্ঠানৰ মই পঞ্চমৰ পৰা দশমলৈ শিক্ষা গ্ৰহণ কৰিছিলোঁ। এই শিক্ষানুষ্ঠানৰ পৰিৱেশ কেনে আছে চ' আপোনালোকে উপভোগ কৰিব। মই আগুৱাই গৈ আছোঁ। এই আপোনালোকে চাব পাৰিব ছাত্ৰ ছাত্ৰীসকল আজি এক্সাম আছিলে। আজি এওঁলোকে এক্সাম দি তোমালোকৰ কি আছিলে আজি? ইংলিছ আছিলে। এয়া অভিজিত অসমে আপোনালোকক দেখাইছে। আজি আমাৰ মই পঢ়া শিক্ষানুষ্ঠানখনৰ আজি এক্সাম আছিলে, ইংলিছ আছিলে। এওঁলোকক মই সুধিলোঁ, আহক মই আপোনালোকক উপভোগ কৰাম আমাৰ শিক্ষানুষ্ঠানৰ চাৰিওকাষে কি কি আছে আপোনালোকক। চ' গাইজ আমাৰ শিক্ষানুষ্ঠানখনৰ এটা ভাল খবৰ, ইয়াত SS ছেকেণ্ড ইয়াৰ হ'ব চৰকাৰৰ নিৰ্দেশ মৰ্মে 2022 বৰ্ষত। আৰু এখন শিক্ষানুষ্ঠানখন উজ্জ্বল ভৱিষ্যত হ'ব আৰু ঐতিহ্যমণ্ডিত এখন শিক্ষানুষ্ঠান হয়। ইয়াত বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে নিজৰ সুনাম কঢ়িয়াই আনিছে আৰু বৰ্তমান এই শিক্ষানুষ্ঠানখনত তেখেতসকলে নিজৰ কৰ্মৰত শিক্ষক হিচাপে কৰি আছে। আজি অভিজিত অসমে নিজৰ পঢ়া শিক্ষানুষ্ঠানখনত আহিছে, আপোনালোকে চাই যাওক। মই আগুৱাই গৈ আছোঁ। ভণ্টিসকলৰ আজি কি আছিলে এক্সাম? ইংলিছ আছিলে ন? ভালকৈ দিলা? আজি আপোনালোকক মই মোৰ পঢ়া শিক্ষানুষ্ঠানখনৰ চাৰিওকাষে কি কি আছে আপোনালোকক দেখাম, আহক। যেতিয়া মই এই শিক্ষানুষ্ঠানখনৰ শিক্ষা গ্ৰহণ কৰি আছিলোঁ, এইটো আমাৰ শিক্ষাগুৰুসকলৰ জিৰণি কোঠা আছিল। এতিয়া বৰ্তমান কি আছে মই গম নাপাওঁ, তথাপিও মই আগবাঢ়িছোঁ। আমাৰ আজি এই শিক্ষানুষ্ঠানত এক্সাম হৈ আছে, এওঁলোকে এক্সাম দিছে আজি। অভিজিত অসমে যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিল, এই শ্ৰেণীকোঠাটো ক্লাছ 10 আছিল। ইয়াত আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ। চ' আজি ইয়াত এক্সাম হৈ আছে, আপোনালোকে চাব পাৰিব। আমাৰ ক্লাছ 10ৰ এক্সাম হৈ আছে। অভিজিত অসমৰ আমাৰ এই শিক্ষানুষ্ঠানখনত মই শিক্ষা গ্ৰহণ কৰা আমাৰ প্ৰধান শিক্ষকৰ আমাৰ কাৰ্যালয় হয়, আপোনালোকে চাব পাৰিব। আৰু আপোনালোকক দেখাই আছোঁ অভিজিত অসমে য'ত ক্লাছ নৱমৰ শ্ৰেণীকোঠাসমূহ আপোনালোকক দেখাই গৈছোঁ, চাব পাৰিব। এইটো অভিজিত অসমৰ নৱম শ্ৰেণীকোঠা আছিল। আজি এক্সাম হৈ আছে এই শিক্ষানুষ্ঠানখনত। ক'ভিডৰ কাৰণে বন্ধ আছিল আৰু চৰকাৰৰ নিৰ্দেশ মৰ্মে খোলা হৈছে। আজি এই শিক্ষানুষ্ঠানৰ এক্সাম আজি কি আছে তোমালোকৰ এক্সাম? ইংলিছ আছে। এয়াই অভিজিত অসমৰ যেতিয়া শিক্ষা গ্ৰহণ কৰিছিল, এই শ্ৰেণীকোঠাসমূহ আছিল নৱম শ্ৰেণীকোঠা আছিল। এতিয়া বৰ্তমান কি আছে মই নাজানো, আপোনালোকক জনাম মই। আৰু আছে আমাৰ, দেখাই গৈ আছোঁ আপোনালোকক। নতুন অট্টালিকা নিৰ্মাণ কৰা হৈছে। ইয়াত SS ছেকেণ্ড ইয়াৰ হ'ব বুলি গম পোৱা গৈছে। মই আগুৱাই গৈ আছোঁ, আপোনালোকে উপভোগ কৰক। আৰু মই পঢ়া এম ই স্কুলৰ কোঠালীসমূহ আপোনালোকক দেখাম। আমাৰ শিক্ষাগুৰুসকলক লগ পাইছোঁ, আপোনালোকক চব অভিজিত অসমে দেখাই গৈ আছে। এয়া আমাৰ শিক্ষাগুৰুসমূহ, আমাৰ বাইদেউ
আমাৰ নীতুমণি বাইদেউ আমাৰ মই যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ বাইদেৱে আমাক ছ'চিয়লজি পাইছিলে আৰু মঞ্জুৰী বাইদেউ ইংৰাজী পাইছিলে গায়ত্ৰী বাইদেউ ছায়েন্স পাইছিলে আমাক আৰু এইফালে ৰূপা বাইদেউ আছে মই ME স্কুলৰ আমাৰ ৰূপা বাইদেউ অসমীয়া পাইছিলে আমাক আৰু আমাৰ ৰাণু বাইদেউ আমাক অসমীয়া পাইছিলে নেকি অসমীয়া পাইছিলে ন অঁ এই আমাৰ শিক্ষাগুৰুসকল আমাৰ মই য'ত অভিজিত অসমীয়া শিক্ষা গ্ৰহণ কৰিছিল আমগুৰি মজদুৰ হাইস্কুল আমাৰ শিক্ষাগুৰুসকল আছে বাইদেউ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে কিবা এটা কওক অভিজিত অসমৰ মোৰ চেনেলটোক অভিজিত অসমৰ লাইক ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে অভিজিত অসমৰ এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে তেওঁ নতুনকৈ কৰিছে গতিকে আমি আশা কৰোঁ তেওঁ চেনেলটো ভাল হওক চ' আপোনালোকক মই দেখাই গৈ আছোঁ আৰু মই আমাৰ ছাৰ আছে পাহৰি গৈছিলোঁ মই যেতিয়া পঞ্চমৰ পৰা সপ্তমলৈকে ME স্কুলত আছিলোঁ আমাৰ গণিত টিচাৰ আছিলে আমাৰ কাকতি ছাৰ হেল্ল' গাইজ আপোনালোকক মই দেখালোৱেই মোৰ শিক্ষানুষ্ঠানৰ চাৰিওকাষে কি আছে মোৰ শিক্ষাগুৰুসকলক আপোনালোকক চিনাকি কৰি দিলোঁ আৰু আজি আমাৰ ভণ্টি ভাইটিসকলে পৰীক্ষা আজি এক্সাম আছিলে এওঁলোকক সুধোঁ আজি এক্সাম কেনে হ'ল ভণ্টিসকল আৰু ভাইটিসকল আজি এক্সাম কেনেকৈ হ'ল তোমালোকৰ বহুত ভাল হ'ল মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগবঢ়া তোমালোকে আজি এক্সাম কি আছিলে ইংলিছ আছিলে অঁ আৰু আজি আমাৰ এই শিক্ষানুষ্ঠানখনৰ অভিজিত অসমে এই শিক্ষানুষ্ঠানত আজি উপস্থিত হৈছোঁ মই জ্ঞাত যে জানো সোণালী জয়ন্তী আছে নৱেম্বৰ মাহত আৰু কি সোণালী জয়ন্তী কি মাহত আছে নৱেম্বৰ মাহত কেই তাৰিখে আছে অঁ আৰু চ' গাইজ আপোনালোকে অভিজিত অসমে নতুন আপোনালোকক ব্লগ এটা দিব এই শিক্ষানুষ্ঠানৰ সোণালী জয়ন্তী উদযাপন কৰা হ'ব নৱেম্বৰ মাহত আপোনালোকক দেখাম আৰু এই আমাৰ কথা পাতিলোৱে আমাৰ এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু আজি অভিজিত অসমে উপভোগ কৰালে আপোনালোকক চাৰিওকাষে কি আছে আৰু লাষ্ট মই আপোনালোকক দেখাই গৈ আছোঁ চাৰিওকাষে আৰু কি আছে অন্তিম আপোনালোকক অভিজিত অসমে আপোনালোকক সমূহ শিক্ষানুষ্ঠানৰ চাৰিওকাষে দেখালেই আৰু আজি ভিডিঅ'টো মই যিমান আপোনালোকক চেষ্টা কৰিলোঁ দেখালোঁ আপোনালোকক কিবা ভুল যদি হয় আপোনালোকে মোক কমেণ্ট বক্সত জনাব মই নতুনকৈ কৰিছোঁ আপোনালোকে মই প্ৰধান শিক্ষক মই পঢ়া শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক ছাৰক অকণমান এষাৰ দুষাৰ কথা পাতোঁ ছাৰৰ লগত এয়া মই যেতিয়া পঞ্চমৰ পৰা সপ্তমৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলোঁ এয়া আমাৰ ইংৰাজী পাইছিলে আমাৰ সজল ছাৰ হয় ছাৰ কিবা হাই কৰি দিয়ক ছাৰ মোৰ চেনেলটো অভিজিত ছাৰে কিবা ছাত্ৰ ছাত্ৰীসকলৰ লগত বিশেষ কিবা কথা পাতি আছে চ' গাইজ আজি ভিডিঅ'টো ইমানেই আছিল আৰু মই অভিজিত অসমে আপোনালোকক অনুৰোধ জনাওঁ যে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ আপোনালোকে চেষ্টা কৰক আৰু পিছলৈ আপোনালোকক মই নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম আশা ৰাখিছোঁ